এয়া মই এটা মানে বইল এটাত মই আটা লৈ লৈছোঁ, জোখ এটা কৰি লৈ লৈছোঁ, যিখিনি আটা লাগে আপুনি লৈ ল'ব। তাৰপিছত অকণমান নিমখ ছটিয়াই ল'ব। তাৰপিছত মই পানী একদম উতলাই লৈছোঁ। উতলাই লৈ এই উতলা গৰম পানী আপোনালোকে দেখিছে মানে ভাপ ওলাই আছে আৰু হাতেৰে লাৰিব নোৱাৰি, সেইকাৰণে মই প্ৰথমতে চামিচেদি লাৰি ভালদৰে লৰাই তাৰপিছতহে মই হাতেৰে যদিও মই লাৰিছোঁ মানে হাতত এটা গৰম ভাপ লাগে, অকণমান গৰম লাগে কাৰণ অসুবিধা লাগে আৰু। তথাপিতো মই যেতিয়া মানে ৰুটিকেইখন এয়া মই বাটাৰ দি দিছোঁ, ৰুটিকেইখন ভালদৰে যাতে নৰম হয়, নৰম হ'বলৈ যদি আমি উতলোৱা গৰম পানী ব্যৱহাৰ কৰা যায় ৰুটিকেইখন খুব ধুনীয়াকৈ ফুলিব, লগতে মানে নৰম হ'ব। হাতেৰে আপুনি ধুনীয়াকৈ ছিঙিলে বেছি কষ্ট নলগাকৈ ছিঙি যাব। সেইকাৰণে মই মানে গৰম পানী দিছোঁ আৰু তাৰপিছত মই এনেকৈ আটাখিনি ভালদৰে সানিম। যিমানে আটাখিনি আপুনি সানিব সিমানে তাৰমানে ৰুটিকেইখন আটাখিনি যিমান নৰম হ'ব ৰুটিও সেনেকৈ সিমানেই নৰম হ'ব। মই ৰেশ্মা, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু মোৰ ভিডিঅ'টো চাই কেনে পাইছে কমেণ্টত জনাব। আৰু আহকচোন আজি দেখুৱাওঁ মই কেনেকৈ ফুলা ৰুটি আমি ভালদৰে মানে আটা মাৰি লৈ বনাব পাৰি। আটাখিনি কেনেকৈ মানে আমি মাৰিব লাগে মই তাকে দেখুৱাম, বিশেষ বেলেগ একো নেদেখুৱাওঁ, কাৰণ আমি সাধাৰণ ৰুটি বনাবলৈ কেতিয়াবা বহুত অসুবিধা হয়। আৰু এনেকৈ মই আটা ছটিয়াই লৈছোঁ, কাৰণ আটা যেতিয়া আমি ছটিয়াই লওঁ তেতিয়াহ'লে ৰুটিখন বেলিবলৈ অসুবিধা নালাগে, নহ'লে আমাৰ কি হয় বেলনাখনত অকণমান লাগি ধৰে আৰু মানে লাগি ধৰিলে ৰুটিখন তাৰমানে তেৰা বেঁকা এনেকুৱা হৈ যায়। গতিকে ইয়াক মানে ভালদৰে গোল ৰুটি বনাবলৈ আটা অকণমান দিব লাগিব। আৰু এনেকৈ মই দুবাৰ ওলোটাই দিয়াৰ পিছত এনেকৈ কাপোৰ এখনেৰে সূতাৰ কাপোৰেৰে মই এনেকৈ দিছোঁ, অলপ লাহে ধুনীয়াকৈ ফুলিছে। নেক্সটবাৰ মই আকৌ দেখাইছোঁ, এয়া খুব ধুনীয়াকৈ ফুলিছে আৰু এয়া নৰম আমাৰ ৰুটি ৰেডি হৈ গ'ল। আৰু মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ এৰিছোঁ, বাই বাই ফ্ৰেণ্ডছ।